হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা হেল্ল' এভৰিৱান ৱেলকাম বেক টু আনাডাৰ ব্লগ আৰু কালিৰ ভিডিঅ'টো সিমানতে সামৰি দিলোঁ আৰু আজি হৈছে নেক্সট ডে আৰু আজি এযোৰ পিন্ধিছোঁ মানে একেলগতে আমাৰ মানে দুখন বিয়া আছে বৰ্তা ঘৰত মানে দুইজনে বৰ্তা হয় আৰু এখনত কালি আছিলে জোৰোণ আৰু আজি এখনত আছে আৰু জোৰোণ মানে দৰাটো ঘৰ মানে ওচৰতে সেইকাৰণে একেলগতে জোৰোণ আৰু বিয়া একেন সানি তাৰপৰা আহিলোগৈ আকৌ ইয়ালৈ আহিব লাগিব আকৌ আমাৰ নিজৰ টাৱৈ ঘৰতো বিয়া আছে আজি মানে বিয়া আৰু মাহঁত অহাই নাই আৰু আমি দুজনী আহিলোগৈ এতিয়া ভাবিছোঁ আকৌ বেলেগকৈ ওলাই মেলি আকৌ ইয়ালৈ যাওঁ হেল্ল' এতিয়া মই আপোনালোকক দুঘণ্টামানৰ পাছত লগ পাইছোঁ একদম ইমান গৰম উঠিছে নহয় একদম ওলাই মেলি এতিয়া আজৰি হৈ আহিছোঁ আৰু মেহেন্দি ৰং চক কাঢ়া হৈ গৈ আছে আৰু আজি মানে কি হৈছে এবাৰ ইখন বিয়ালৈ যাবলগীয়া হৈছে আৰু এবাৰ সিখন বিয়ালৈ যাবলগীয়া হৈছে সেইকাৰণে একদম অৱস্থা বেয়া হৈ গৈছে এতিয়া দুইখনৰ ঘৰৰে যেতিয়া আৰু এখন আছে যাবলৈ সেইকাৰণে এতিয়া ইয়ালৈ যাওঁ তাৰপিছত আকৌ ইখনলৈ যাব লাগিব পাছত এতিয়া মানে মানুহ ইমান হোৱা নাই আৰু এয়া কইনা মাক ইমান গৰম এয়া আমাৰ কইনা আৰু এয়া কইনা ভনীয়েক চাই দিয়া হাঁহি দিয়া এয়া আৰু এজনী ভণ্টি আৰু মই এতিয়া ফটো ছেশ্যন চলি আছে এইফালে Korea